ৰাম বন্ধু বান্ধৱীসকল, ৰামদূত হনুমানক আপোনালোকে মঙলবাৰে যদি পূজা অৰ্চনা কৰে তেতিয়াহ'লে আপোনালোকৰ চাকৰি পোৱাটো নিশ্চিত আৰু লগতে মন মগজুৰ বিকাশ বৃদ্ধি হ'ব আৰু ঘৰখনৰ আয় উন্নতিৰ লগতে সকলোবোৰ ধৰণৰ আপোনালোকৰ প্ৰব্লেমবিলাক নাশ হৈ যাব। আপোনালোকে ৰামদূত হনুমানক কেনেধৰণে পূজা পাতল কৰিব, ক'ত কৰিব, কি বাৰে কৰিব, আজি সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, হনুমান হৈছে দেৱৰ দেৱ মহাদিদেৱৰ অংশ, যিয়ে শ্ৰীৰামৰ দূত হৈ পৃথিৱীলৈ আহিছে। গতিকে হনুমান হৈছে চাৰিযোগী অমৰ। গতিকে মঙলবাৰে যদি হনুমানক পূজা কৰা যায় তেতিয়াহ'লে মন মগজুৰ বৃদ্ধি আপোনালোকৰ হ'বই। আপোনালোকৰ যদি মনটো চঞ্চল, মনটো কামত বহা নাই বা কিতাপে পত্ৰই, তেতিয়াহ'লে আপোনালোকে মঙলবাৰে হনুমান চালিচা আপোনালোকে শুনিব বা পাঠ কৰিব। আপোনালোকৰ মনোভেদ আদি সকলোবোৰ নাশ হৈ যাব।